নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ আলোচনাৰে লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে তুলা ৰাশি হয় তুলা ৰাশি তুলা লগ্ন লোকৰ বাবে 2024 চনটো কেনেকুৱা যাব 2024 চনৰ তুলা ৰাশি সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল 2024 বৰ্ষত তুলা ৰাশি জীৱনত হ'ব লগা সাতটা অতি গুৰুত্বপূৰ্ণ ঘটনা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাও যে যিসকল দৰ্শকে আমাৰ এই ভিডিঅটো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই Vastu Assam YouTube channel to আপোনালোকে সাবস্ক্ৰাইব কৰিব কাষত থকা নোটিফিকেশন বেলটো টিপিব অল কৰিব আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅটো ফেচবুকত চাইছে Vastu Assam ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো প্ৰায় হিচাপে শ্বেয়াৰ কৰিব আমি এটা ৰাশিকৈ প্ৰত্যেকটো ৰাশি 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফল লৈ আহিছো আপোনালোকৰ সন্মুখত আজি আপোনাৰ যিটো ৰাশি 2024 চনৰ বাৰ্ষিক ৰাশিফল জনাও হেতু হৈছে তুলা ৰাশি তুলা লগ্ন হয় আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোৱে জনাইলো যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তু শাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ প্ৰথম খনি গ্ৰন্থ বাস্তু শাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তু শাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন হয় বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে আমাৰ স্ক্ৰিনত যি নম্বৰ দিয়া আছে সেই নম্বৰত আপোনাক নিজৰ নাম আৰু সম্পূৰ্ণ ঠিকনা WhatsApp যোগে প্ৰেৰণ কৰি নিজ নিজ ঘৰত বহিয়ে আপুনি কিতাপৰ এটা কপি ক্ৰয় কৰিব পাৰিব ইতিমধ্যে অসমৰ শত সহস্ৰ লোকে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে শাস্ত্ৰসন্মত কৰিছে এতিয়া হক মূল বিষয়বস্তু আমি পুনতে কইলো আমি যেটা ৰাখি বুলি কৈছো নিশ্চয় আপোনাৰ জনম কুণ্ডলী যিটো ৰাখি পৰে যাক আমি চন্দ্ৰ ৰাখি বুলি কওঁ তাৰ ৰাখি কথা কৈছো তুলা ৰাখি তুলা লগ্ন দ্বিতীয়তে আমি কোনো জ্যোতিষী নহয় আমি দৰ্শকৰ অনুৰোধ মৰ্মে বাৰ্ষিক ৰাশিফল আপোনালোকৰ সন্মুখত আগবঢ়াইছো জ্যোতিষ সম্পৰ্কীয় যিকোনো কাম আমি নকৰো সেয়ে আমি ৰাশি সম্পৰ্কত কোনো ধৰণৰ ফোন কল বা প্ৰশ্ন আমি গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয় তাৰ উপৰিঞ্চি আপোনালোকে এটা কথা জনাও যে আমি প্ৰত্যেকটো ৰাশিৰ জীৱন পৰিক্ৰমা অৰ্থাৎ যদি আপোনাৰ ৰাশি তুলা হয় যদি আপোনাৰ লগ্ন তুলা হয় আপুনি কেনেকুৱা মানুহ আপোনাৰ চৰিত্ৰ বৈশিষ্ট্য কি সবিশেষ আমি পূৰ্বৰ ভিডিঅ'ত দিয়া আছে আপলোড কৰা আছে আমাৰ গৈ পেলাই আপোনালোকে আমাৰ চেনেলত ভিডিঅ' লিষ্টত গৈ পেলাই তুলা ৰাশিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব কিন্তু ভিডিঅ'ৰ আৰম্ভণিতে মই তুলা ৰাশিৰ বিষয়ে সবিশেষ নহয় মই মাত্ৰ দুটা সাহিত্যিক বৈশিষ্ট্য জনাইলো যে তুলা ৰাশিৰ লোক কেনেকুৱা হয় প্ৰথমটো তুলা ৰাশি তুলা লগ্ন তুলা ৰাশিৰ লোক অত্যন্ত ভদ্ৰ অত্যন্ত নম্ৰ ইয়েস তুলা ৰাশি এটো চৰিত্ৰ সাংঘাতিক ডাঙৰ বৈশিষ্ট্য তুলা ৰাশিৰ লোক সদায় ভদ্ৰ নম্ৰ অমায়িক হ'ব দ্বিতীয় অলৱেজ নেচাৰ লাভাৰ তুলা ৰাশিৰ লোক সদায় প্ৰকৃতি প্ৰেমী হয় নদ নদী পাহাৰ পৰ্বত চৰাই চিৰিকটি জীৱ জন্তু ভাল পোৱা হয় এতিয়া হক যে তুলা ৰাশিৰ জীৱনত 2024 চনটোত হ'ব লগা সাতটা বিশেষ ঘটনা প্ৰথমটোৱে হৈছে অতি ভাল খবৰ যে এই বছৰটোত আপোনাৰ 2023 কৈতো বহুত ভালেই তাৰ উপৰিও মান সন্মান বৃদ্ধি পাব 2024 বৰ্ষত তুলা ৰাশি তুলা লগ্ন লোকৰ বাবে ইয়েস সব এপ্ৰিললৈকে আপোনাৰ জীৱনত নিউ ডিসিশন কমপ্লিটলি এটা নতুন জীৱনৰ গতিপথ সলনি হ'ব ৰাইট ডিসিশন আপুনি ল'ব পাৰিব জীৱনটো সঠিক পথত আগবাঢ়িব 2024 আৰু এই সময়ছোৱাতে আপোনাৰ সা সন্মান স্বীকৃতি মান প্ৰতিষ্ঠা সকলো দেখাইছে তুলা ৰাশি তুলা লগ্ন সকলো লোকৰ বাবে কিন্তু এটা কথা জানিব যে নিজৰ কৰ্ম আপুনি কৰিবই লাগিব কৰ্ম নকৰিলে কোনো বস্তু আপোনাৰ প্ৰাপ্তি নহয় আপোনাৰ মোৰ পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এইটো কথা প্ৰত্যেকে মনত ৰাখিব দ্বিতীয়টো 2024 চন তুলা ৰাশি তুলা লগ্ন পুৰুষ মহিলা জাতক জাতিকা উভয় সব এই বছৰটো যাত্ৰা যোগ আছে পঢ়া শুনা ক্ষেত্ৰত হক ফুৰিবলৈ যোৱা হক বিদেশত যাত্ৰা যোগ আছে যিসকল লোকে এই ক্ষেত্ৰত জড়িত হৈ আছে আপোনালোকে পূৰ্ণ উদ্যমেৰে কৰক আপোনাৰ এই প্ৰচেষ্টা কিন্তু এই বছৰটোত সফল হ'ব 2024ত ইয়েস প্ৰত্যেকে জানক এইটো কথা 3 নম্বৰ সক আমি বেয়াখিনি নকওঁ পূৰ্বতে কৈছো আমি এই ৰাশি ফলাফলত বেয়াখিনি নকওঁ আমি হেকত দুটা আপোনাক সৰু নিয়ম কম যিকিটা নিয়ম পালন কৰি আপোনাৰ এই বছৰটো যি বেয়া আছে তাক নাশ কৰিব পাৰিব আৰু যি ভাল আছে তাক আপুনি আৰু অধিক বৃদ্ধি কৰিব পাৰিব কিন্তু আপোনালোকক কিমান সাৱধান বাণী আমি জনাই যাওঁ তাতে আপোনালোকে বুজি পাব যে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব লগা আছে তুলা ৰাশিৰ কাৰণে মই জনাও যে বৈবাহিক জীৱনৰ প্ৰতি সাৱধানতা বা সতৰ্কতা অৱলম্বন কৰিব 2024 ইয়াৰটো ইয়েস প্ৰত্যেকেই জানক সক বাক বিতণ্ডাৰ পৰা আঁতৰি থাকিব সহ্য কৰিবলৈ শিকিব হাই কাজিয়ানো কাৰণ নাথাকে সেইটো বৰ সব মানুহই থাকে কিন্তু কথাটো হয় কি সেই বস্তুৰে যাতে আপোনাৰ শান্তি হৰণ নকৰে ইয়েস মই ক'ব বিচৰা কথা হেতুই পৃথিৱীত এনেকুৱা কোনো দম্পতি নাই যাৰ জীৱনত হাই কাজিয়া নাই কিন্তু এটা কথা জানিব যদি হে হাই কাজিয়াই আপোনাৰ শান্তি দূৰ কৰে শান্তি অনিষ্ট কৰে আপোনাৰ মনৰ স্থিৰতা নোহোৱা কৰে তেনেহলে তাৰ প্ৰতি আপুনি বিশেষভাৱে সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰা উচিত 4 নম্বৰ
মেৰ পাছৰ সময়ছোৱা এই বছৰটোত আপোনাৰ কাৰণে অধিক শুভ যিকোনো ৰৈ থকা কাম আগবাঢ়িব পাৰিব বহুত দিনৰ পৰা আশা কৰি থকা বা নোহোৱা বা পৰি থকা বা ৰৈ থকা কাম আপোনাৰ সম্পন্ন হ'ব 2024 মেৰ পাছত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট হ'ব আপুনি সুফল পাব আৰু এটা কথা মই কওঁ মেৰ পাছৰ সময়ছোৱা কিন্তু আপোনালোকে নিজ ব্যৱসায়ৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে আৰম্ভ কৰিব পাৰিব এক্সিষ্টিং ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ষ্টেপ আপুনি গ্ৰহণ কৰিব পাৰিব কিয় এই সময়ছোৱা আপোনাৰ কাৰণে এখিনি সুন্দৰ সময় ইয়াত আপুনি যথেষ্ট সুফল পাব 5 নম্বৰ ৰাহু চাওক ৰাহু মানে যে অকল বেয়া তেনেকুৱা নহয় ৰাহুৱে যথেষ্ট সুফল দিয়ে ভাল খবৰ এইটোৱে যে 2024ত ৰাহুৰ কৃপাত গোটেই বছৰ জুৰি আপুনি সুফল পাই থাকিব yes প্ৰত্যেকই জানো সো শনি ৰাহু আমি সাধাৰণতে সকলে বেয়া বুলি ভাবো কিন্তু ইয়াৰ সুফল দিয়ে বেয়া হলে যেনেকৈ ক্ষতি কৰে ভাল হলে বহুত সুফল দিয়ে আৰু 2024ত আমি দেখিছো তুলা ৰাশিৰ বাবে ৰাহুৰ গ্ৰহৰ পজিশন যথেষ্ট ভাল ৰোগ নাশ কৰিব শত্ৰু জয় কৰিব তাৰ উপৰিও আপোনাৰ বিভিন্ন ধৰণৰ আধৰুৱা কাম এই বছৰটোত আপোনাৰ সম্পন্ন কৰিব তুলা ৰাশি তুলা লগ্নৰ লোকৰ বাবে 2024 6 নম্বৰ ষ্টুডেন্টছৰ কাৰণে বিশেষভাৱে হ'ব চাকৰি যোগ আছে yes যিসকল ছাত্ৰ-ছাত্ৰীয়ে বা পঢ়ুৱৈ ইমান দিনে এটা চৰকাৰী চাকৰি বাবে চেষ্টা কৰি আছিল বাট চাই আছিল এইটোৱে সেই বছৰ হ'ব পাৰে য'ত আপোনাৰ হাতত এটা চৰকাৰী চাকৰি থাকিব তাৰ উপৰিও কিন্তু হায়াৰ এডুকেশ্যন PhD হওক বা অন্যান্য ধৰণৰ যিকোনো হায়াৰ এডুকেশ্যন আপোনাৰ কাৰণে যথেষ্ট ভাল এই বছৰটোত নিজৰ চেষ্টা অব্যাহত ৰাখক 7 নম্বৰ আৰু অন্তিমটো তুলা ৰাশি তুলা লগ্ন 2024 বৰ্ষত এই বছৰটোত বাহন লাভ সা সম্পত্তি লাভ আপোনাৰ ভাগ্যত আছে yes প্ৰত্যেকই জানো সো সা সম্পত্তি বহুত মানুহে আশা কৰে বহুত বছৰৰ পৰা আশা কৰে চেষ্টা কৰিও নহয় স্থায়ী সম্পত্তিৰ কথা কৈছো মই যিকোনো ধৰণৰ স্থায়ী সম্পত্তি এই বছৰটোত কিন্তু আপোনাৰ জীৱনৰ স্থায়ী সম্পত্তিৰ সমাবেশ দেখাইছে গতিকে ইমান দিনে যদি আপুনি চেষ্টা কৰি আছে এই বছৰেটো এটা খুব শুভ সময় আপুনি বিভিন্ন ধৰণৰ যিকোনো প্ৰকাৰে আপুনি সা সম্পত্তি ল'বলৈ চেষ্টা কৰক ভাগ্যৰ গ্ৰহৰ সময়ৰ সম্পূৰ্ণ সমৰ্থন পাব আপুনি 2024 ইয়েৰটো কাৰণ এইটো শনিৰ বছৰ শনিৰ কৃপাত সকলো সম্ভৱ হ'ব পাৰে প্ৰত্যেকই এইটো কথা জানো 7টা কথা হয় এই 7টা গুৰুত্বপূৰ্ণ ঘটনা আপোনাৰ জীৱনত 2024 হ'ব লগা আছে এতিয়া চাওক মই দুটা অতি সামান্য নিয়ম জনাম তুলা ৰাশি তুলাৰ লগ্নৰ প্ৰতিজন লোকে এই বছৰটোত যেতিয়াই পাৰে যিমানবাৰ পাৰে যিমান কৰিব সিমান সুফল পাব প্ৰথম শুক্ৰবাৰে নৱালিকা কন্যাক চকলেট খুৱাব yes যতে পাব মন ৰাখিব ফ্ৰাইডেটো যেতিয়া আহিব তাৰ আগে বৃহস্পতিবাৰে আনি থব পকেটত ৰাখিব লগত ৰাখিব যতে পালে সৰু ছোৱালী হ'ব লাগিব ল'ৰা হলে নহব নৱালিকা হ'ব লাগিব চকলেট খুৱাব টকা পইচাৰ দিকটোত বহুত ভাল ৰিজাল্ট পাব প্ৰথমটো সেকেন্ডটো মঙ্গলবাৰে আৰু শনিবাৰে হনুমান মন্দিৰ গৈটো কৰিলে আৰুৱে ভাল যদি হনুমান মন্দিৰ যাবলৈ আপোনাৰ সময় অসুবিধা হয় তেন্তে নিজ ঘৰত হনুমানৰ ফটোৰ আগত বহি হনুমান চালিসা পাঠ কৰিব yes প্ৰত্যেকই জানক আপোনালোকে এই দুটা নিয়মৰ পৰা সাংঘাতিক ৰিজাল্ট পাব পাৰে কৰি সব নিজে গম পাব তুলা ৰাশিৰ বিষয়ে 2024 বাকি ৰাখিবলৈ আপোনালোকক জনালো যিমান পাৰে এই ভিডিওটো অসমৰ চুকে কাৰণে শেয়াৰ কৰক যিমানে শেয়াৰ কৰিব সিমানে মানুহে জানিব আৰু সিমানে মানুহ উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিওৰ পৰা যদি এজন লোক বা এটা পৰিয়াল উপকৃত হয় তেন্তে হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ বাস্তু আসাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেসবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সত্যপ্ৰকাশিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়া এটা কপি ক্ৰয় কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নম্বৰ WhatsApp যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি নিজ ঘৰত বহি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিওটো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত কমেন্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিওটো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ